হেল্ল' ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। এই ভিডিঅ'টোত মই এক্সাৰচাইজ 1.3 আলোচনা কৰি আছিলোঁ। মোৰ আগৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 1ৰ অংকবোৰ মই কৰি দিছিলোঁ। তোমালোকে মোৰ আগৰ ভিডিঅ'টো চাই ল'বা কুৱেশ্যন নম্বৰ 1টোৰ কাৰণে। তাৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম। আজি মই কুৱেশ্যন নম্বৰ 2 আৰু বাকীবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। তো তোমালোকে মোৰ চেনেলটো যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা। আচ্ছা, আমাৰ 2 নম্বৰ প্ৰশ্নটোত 7/1ৰ ভেলুবিলাক দি দিছে। 7/1ৰ ভেলু দি দিছে। তো আমি হৰণ নকৰাকৈ 7/2, 7/3, 7/4, 7/5, 7/6 দশমিক বিস্তৃতি ওলাব লাগিব হৰণ নকৰাকৈ। তো আমাক ইয়াত দি দিছে কি 7/1ৰ ভেলুটো, আৰু আমি হৰণ নকৰাকৈ এইকেইটাৰ ভেলু ওলাব লাগে। তো হৰণ নকৰাকৈ কেনেকৈ ওলাম? সলিউশ্যন। ইয়াত আমাক কি দিছে? 7/1ৰ ভেলুটো কি দিছে? 0.142857 আৰু ইয়াৰ ওপৰত বাৰ আছে। এই সংখ্যাকেইটাৰ ওপৰত বাৰ আছে। এই সংখ্যাকেইটাৰ ওপৰত বাৰ আছে মানে এই সংখ্যাকেইটা ৰিপিট হৈ থাকে। তো ইয়াৰ ওপৰত বাৰ দিছে আৰু ইয়াৰ ভেলুটো কি হয়? 7/1ৰ 0.142857 তাৰ ওপৰত বাৰ। এতিয়া আমি ওলাব লাগিব 7/2ৰ ভেলুটো। এনে আমি ভগ্নাংশক কি কৰোঁ? ভগ্নাংশত যিকোনো এটা ভগ্নাংশৰ আমি ভেলুটো ওলাবৰ কাৰণে কি কৰোঁ? হৰণ কৰোঁ। হৰণ কৰিহে আমি ভেলু ওলাওঁ। কিন্তু আমাক ইয়াত কুৱেশ্যনটোত দিছে যে হৰণ নকৰাকৈ ভেলু ওলোৱা। তো হৰণ নকৰাকৈ কেনেকৈ ওলাম ভেলুটো? 7/2। তো আমি 7/2টোক কেনেকৈ লিখিব পাৰোঁ? 2 পূৰণ 7/1 হয়নে নহয়? 2 লিখিলোঁ আৰু ইয়াত 7/1ৰ ভেলুটো কি দিয়া আছিলে? 0.142857 তাৰ ওপৰত বাৰ। তো এতিয়া 2ৰ লগত এই ভেলুটো পূৰণ কৰিলে আমি কি পাম? 0.285714। তো এইটো ভেলুৰ ওপৰত বাৰ আছিল যিহেতু আমাৰ ইয়াৰ ওপৰতো বাৰ আহি যাব। ইয়াত একো কৰিব নাই, খালি 2ৰ লগত আমাৰ যিটো ভেলু দিয়া আছিলে 7/1ৰ সেইটো পূৰণ কৰি দিলে হ'ল। তো আমি হৰণ নকৰাকৈ 7/2ৰ মানটো পাই গ'লোঁ, ভেলুটো পাই গ'লোঁ। নেক্সট আমাক দিয়া আছে 7/3। 7/3কো আমি এইটো যেনেকৈ লিখিছিলোঁ তেনেকৈ লিখিম। 3 পূৰণ 7/1। ইয়াত 3 পূৰণ 7/1ৰ ভেলু কি আছিলে? 0.142857 ওপৰত বাৰ। তো এতিয়া আমি 3ৰ লগত এই ভেলুটো পূৰণ কৰিব লাগিব। পূৰণ কৰিলে আমি পাম 0.428571। ওপৰত বাৰ আছে যিহেতু ইয়াৰ ওপৰতো বাৰ আহি যাব। বুজি পালা? একেদৰে আমি 7/4টোও কৰিম। 7/4 4 পূৰণ 7/1। 4 পূৰণ আমি ভেলুটো লিখি ল'ম 0.142857 ওপৰত বাৰ। এতিয়া 4ৰ লগত আমি এই ভেলুটো পূৰণ কৰি পাম 0.571428 ওপৰত বাৰ। একেই প্ৰচেছ, খালি পূৰণ কৰি দিলে হ'ল। নেক্সটটো আছে আমাৰ 7/5। তো ইয়াক মই লিখিম 5 পূৰণ 7/1। 5 পূৰণ 7/1ৰ ভেলুটো আছিলে 0.142857 ওপৰত বাৰ।
এতিয়া 5ৰ লগত আমি এটো পূৰণ কৰি পাম 0.714285 পৰত বাৰ নেক্সট টু আছে আমাৰ 7/6 এটুকু আমি এজ ইট ইজ লিখিম 6 পূৰণ 7/1 6 পূৰণ 0.14285 বাৰ আমি ইয়াত পূৰণ কৰি পাম 6 লগত পূৰণ কৰি পাম 0.857142 ওপৰত বাৰ তো ইয়াত বুজি পালানে আমি হৰণ নকৰাকৈ দশমিক বিস্তৃতি পাই গলো তো এয়াই হৈছে আমাৰ আনসাৰ বুজি পালানে এইখিনিয়ে হৈছে আমাৰ আনসাৰ এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 3 দিয়া আছে তলত দিয়াবিলাকক p/q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q does not equal to 0 আমাক কোৱেশ্চন দি দিছে 0.6 তাৰপৰ 6ৰ ওপৰত বাৰ আছে আমাক এই নাম্বাৰটো p/q আৰ্হিত প্ৰকাশ কৰিব দিছে য'ত p আৰু q অখণ্ড সংখ্যা হয় আৰু q does not equal to 0 হ'ব আৰু এটো আমাক এটা কি ভগ্নাংশত মানে p/q আৰ্হিত প্ৰকাশ কৰিব লাগে এই নাম্বাৰটো তো আমি প্ৰথমতে কি কৰিম ধৰি ললো ধৰা হল এটা সলিউশন দেই ধৰা হল x is equal to 0.6 ইয়াত 6ৰ ওপৰত বাৰ আছে মানে 6 টো বাৰে বাৰে ৰিপিট হৈ আছে বাৰে বাৰে আহি আছে ইয়াত 6ৰ পিছত আকৌ 6 আহিব আকৌ 6ৰ পিছত আকৌ 6 আহিব এনেকৈ বাৰে বাৰে নাম্বাৰটো ৰিপিট হৈ আছে সেই কাৰণে ইয়াৰ ওপৰত বাৰ দিছে বাৰ মানে নাম্বাৰটো বাৰে বাৰে ৰিপিট হৈ থকা তো মই ইয়াত বাৰে বাৰে নিলিখি বাৰ নিলিখি মই বাৰে বাৰে নাম্বাৰটো লিখি দিলো আৰু ডট 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 মানে 6 এ আছে তো মই এটো সমীকৰণ নাম্বাৰ 1 দিলো এটো মই সমীকৰণ নাম্বাৰ 1 দিলো এতিয়া কি কৰিম এতিয়া সমীকৰণ 1ৰ লগত 10 পূৰণ কৰিম এতিয়া 10 দি সমীকৰণ পূৰণ কৰিলো 10 দি সমীকৰণ 1ক পূৰণ কৰিলো মানে 10 দি আমি both সাইডত পূৰণ কৰিম দুফালে পূৰণ কৰিম x কো পূৰণ কৰিম আৰু 0.66 এইটো নাম্বাৰকো পূৰণ কৰিম তো পূৰণ কৰিলে কি হ'ব 10 into x equal 10 into 0.666 dot 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 এতিয়া পূৰণ কৰি কি পাম 10x পালো আৰু ইয়াত কি পালো ইয়াত 10 দি পূৰণ কৰিছিলো ন এটা 6 দশমিকৰ আগত আহি যাব দশমিকৰ আগত এটা 6 আহি যাব তাৰ পিছত দশমিক দিলো 66 বাকিখিনি এজ ইট ইজ থাকিব 100 পূৰণ কৰিলে দুটা 6 দশমিকৰ আগত আহিলে হয় ইয়াত 10 পূৰণ কৰিছো কাৰণে এটা 6 দশমিকৰ আগত আহিছে এটুক মই সমীকৰণ নাম্বাৰ 2 দিলো এতিয়া নেক্সট স্টেপত মই কি কৰিম সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 টো মাইনাস কৰিম মানে বিয়োগ কৰিম এতিয়া সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 মাইনাস কৰি পাও কি পাম সমীকৰণ 2 কি আছিল 10x equal 6.666 dot 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 আৰু সমীকৰণ 1 টো কি আছিল x equal 0.666 dot 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 এতিয়া মই মাইনাস কৰি দিম মাইনাস কৰি দিলে কি হ'ব 10x minus x কি হ'ব 9x এটো x মানে 1x
একো নাম্বাৰ নাই মানে এইটো 1x হয় তো 10 minus 1x 10x minus 1x equal 9x হ'ব ইয়াত চাবা দশমিকৰ আগত কি আছে 6 আছে আৰু ইয়াত 0 আছে তো ইয়াত মাইনাস কৰি পাম 6 আৰু এফালে পইণ্টৰ পিছত সব একে নাম্বাৰ আছে ওপৰত যি নাম্বাৰ আছে তলতো একে নাম্বাৰ আছে তো বিয়োগ কৰিলে আমাৰ কি হ'ব ভ্যালুটো 0 আহিব গতিকে 0 টো আমি নিলিখো তাৰ মানে এফালে আমি মাইনাস কৰি অকল 6 হে পালো তো এতিয়া আমি x ৰ ভ্যালুটো কি বুলি লিখিম x ৰ ভ্যালুটো কি বুলি লিখিম এই 9 টো 6 ৰ তলত গুছি যাব মানে ডিভাইড হৈ যাব হৰণ হৈ যাব তো ইয়াত কি বুলি লিখিম 6 তলত কি হৈ গল 9 এই 9 টো ইয়াৰ তলত গুছি গল তো ইয়াৰ তলত গুছি যোৱাৰ পিছত এটো এটা p/q ফৰ্ম হল কিন্তু ইয়াক আমি কাটাকাটি কৰিব পাৰিম কিহেদি ইয়াত 3d 2 যাব আৰু ইয়াত 3d 3 3 যা 9 হ'ব তো আলটিমেটলি আমি x ৰ ভ্যালুটো কি পালো 3/2 এটো কেনেকৈ পালো 3d আমি ওপৰত কাট কৰিছো 2 হল আৰু তলত কাট কৰিছো 3 হল তো আলটিমেটলি ইয়াৰ ভ্যালুটো কি পাইছিলো 3/2 তো x ৰ ভ্যালু মানে কি পালো আমি 3/2 এইটোৱে হৈছে ইয়াৰ আনসাৰ আচ্ছা এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 3 সেকেন্ড নম্বৰ কোৱেশ্চনটোত আছে 0.47 0.47 ৰ ওপৰত বাৰ আছে আমি ইয়াক p/q আকাৰত প্ৰকাশ কৰিব লাগে তো ইয়াত 47 ৰ ওপৰত বাৰ আছে আমাৰ আগৰ সংখ্যাটোত আগৰ অংকটোত কি আছিল অকল 6 ৰ ওপৰত বাৰ আছিল ইয়াত দুটা সংখ্যাৰ ওপৰত বাৰ আছে তাৰ মানে কি হ'ব সেম প্ৰসেস ধৰা হল x equal 0.47 ইয়াত 47 ৰ ওপৰত বাৰ আছে মানে দুটা সংখ্যাৰ ওপৰতে বাৰ আছে গতিকে 47 47 বাৰে বাৰে ৰিপিট হৈ থাকিব 47 47 ডট 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 এটো হ'ব সমীকৰণ নম্বৰ 1 এতিয়া আমি এই সমীকৰণ নম্বৰ 1 টো কিহেদি মাল্টিপ্লাই কৰিব লাগিব কিহেদি পূৰণ কৰিব লাগিব 100 দি কাৰণ ইয়াত আমাৰ দুটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ থাকিলে 10 দি মাল্টিপ্লাই কৰো 10 দি পূৰণ কৰো দুটা সংখ্যাৰ ওপৰত বাৰ থাকিলে 100 দি কৰো আৰু তিনটা সংখ্যাৰ ওপৰত বাৰ থাকিলে আমি 1000 দি কৰো গতিকে আমি ইয়াক 100 দি পূৰণ কৰিম both side দুফালে এতিয়া সমীকৰণ 1 ক আমি 100 দি পূৰণ কৰি পাও কি হ'ব 100 পূৰণ x আৰু ইয়াত 100 পূৰণ 0.474747 ডট 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 ইয়াত কি পালো 100x আৰু ইয়াত কি পাম পূৰণ কৰি 100 দি পূৰণ কৰিছো যেহেতু এটো 47 টো আগত গুছি আহিব দশমিকৰ আৰু 47 ৰ পিছত দশমিক আকৌ 47 47 এ ৰিপিট হৈ থাকিব ডট 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 এটো মই কি দিলো সমীকৰণ নম্বৰ 2 এতিয়া কি কৰিম সমীকৰণ 2 ৰ পৰা 1 টো মাইনাস কৰি পাম মাইনাস কৰি দিম সমীকৰণ 2 ৰ পৰা 1 মাইনাস কৰি পাও সমীকৰণ 2 টো কি আছিল 100x 47.47 47 ৰিপিট হৈ আছে আৰু এটো এক নম্বৰ সমীকৰণটো কি আছিল অকল x 0.4747 ডট 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 তো ইয়াত এতিয়া মাইনাস কৰিব লাগিব মাইনাস কৰি কি পাম 100x minus x কৰি 99x 100 minus 1 কৰিলে যি হ'ব 100x minus x কৰিলেও 99 হ'ব তো এটো 99 পালো ইয়াত দশমিকৰ আগত কি আছিল 47 তো ইয়াত 7 4 আহিব আৰু দশমিকৰ পিছত দুইফালে ওপৰে তলে সেম নাম্বাৰ আছে গতিকে মাইনাস কৰি আমি 0 পাম তো 0 বোৰ নিলিখো
অকল ইয়াত আমি কি পালোঁ 47 তো এতিয়া এক্সৰ ভেলু কি পাম এক্সৰ ভেলু পাম এই 99টো এক্সৰ লগত থকা 99টো ইফালে গুচি যালে ডিভাইড হৈ যাব গতিকে পাম 47 ডিভাইডেড বাই 99 তো এইটো আমাৰ পি বাই কিউ আকাৰ গতিকে আমি 0.47 বাৰক পি বাই কিউ আকাৰত প্ৰকাশ কৰিলোঁ এইটো পি এইটো কিউ গতিকে এইটোৱে আমাৰ আনসাৰ এতিয়া কুৱেশ্যন নম্বৰ 3টোত আছে 0.001 বাৰ 0.001 ওপৰত বাৰ আছে এই নাম্বাৰটোক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব লাগে তো আগৰ কেইটাত প্ৰথমটোত আমাৰ এটা সংখ্যাৰ ওপৰত বাৰ আছিল সেকেন্ডটোত দুটা সংখ্যাৰ ওপৰত বাৰ আছে এতিয়া থাৰ্ড নম্বৰটোত তিনটা সংখ্যাৰ ওপৰত বাৰ আছে তিনটা সংখ্যাৰ ওপৰত বাৰ আছে তো কেনেকৈ সলভ কৰে চাওঁ ধৰা হল সলিউশন ধৰা হল x is equal 0.001 0.001 তিনটা সংখ্যাৰ ওপৰত বাৰ আছে তো গোটেই কেইটা সংখ্যাই ৰিপিট হৈ থাকিব তিনটা সংখ্যা 001 তো এনেকৈ এই তিনটা সংখ্যাই ৰিপিট হৈ থাকিব এটা এবাৰৰ পিছত এবাৰ তো এইটো ডট 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 মানে ৰিপিট হৈ আছে এইটো মই দিলোঁ সমীকৰণ নম্বৰ 1 এতিয়া আমি সমীকৰণ নম্বৰ 1ক কিহেদি পূৰণ কৰিম 1000 দি পূৰণ কৰিম yes 1000 দি পূৰণ কৰিম কাৰণ ইয়াত তিনটা সংখ্যাৰ ওপৰত বাৰ আছে তো আমি ইয়াক 1000 দি পূৰণ কৰিব লাগিব এতিয়া সমীকৰণ নম্বৰ 1ক 1000 দি পূৰণ কৰি পাওঁ কি পাওঁ 1000 দি পূৰণ কৰিলে কি হ'ব 1000 into x আৰু এফালে 1000 into 0.001 dot 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 পূৰণ কৰাৰ পিছত হ'ল 1000 x আৰু এফালে তিনটা শূন্য আছে ন তো ইয়াত 001 টো বাহিৰত ওলাই আহিব 001 টো বাহিৰত ওলাই আহিব মানে দশমিকৰ আগত আহি যাব দশমিকৰ আগত আহি গলে 00 টো ভ্যালু নাই তো 00 টো আমি নিলিখো অকল 1 বুলি লিখিম 1 পইণ্ট আৰু দশমিকৰ পিছত একে সংখ্যাখিনিয়ে থাকি যাব 001 as it is থাকিব এইটো হ'ল আমাৰ সমীকৰণ নম্বৰ 2 এতিয়া আমি সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 বিয়োগ কৰি পাওঁ আমাৰ কুৱেশ্যন 1 2 3 সেম প্ৰসেস খালি কি সংখ্যা দি পূৰণ কৰিব লাগে হেতু তোমালোকে জানিব লাগিব আৰু হেতু নিৰ্ভৰ কৰিব কেইটা সংখ্যাৰ ওপৰত বাৰ আছে তো এতিয়া আমি ইয়াত বিয়োগ কৰি পাওঁ সমীকৰণ নম্বৰ 2 টো কি আছিল 1000x আৰু ইফালে 1.001 dot 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 আৰু সমীকৰণ নম্বৰ 1 টো আছিল x equal 0.001 dot 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 এতিয়া মাইনাস কৰি পাম 1000 ৰ পৰা 1 মাইনাস কৰি কি পাম 999x আৰু ইফালে দশমিকৰ আগত কি আছে 1 minus 0 তো এইটো 1 হ'ব আৰু দশমিকৰ পিছত ওপৰে তলে সেম নাম্বাৰ আছে তো বিয়োগ কৰি 0 পাম তো 0 পালে হেতু লিখি লাভ নাই তো অকল ইয়াত 1 লিখিলে হ'ব এতিয়া x ৰ ভ্যালু কি পাম গম পাইছাই তোমালোকে এই 999 টো ইয়াত তলত গুচি যাব ডিভাইড হৈ যাব তো 1 by 999 তো এইটোৱে হৈছে আমাৰ 001 বাৰৰ p by q ফৰ্ম p by q আকাৰ বুজি পালানে তোমালোকে এইটোৱে ইয়াৰ আনসাৰ আই হোপ তোমালোকে গুটেকেটা অংক বুজি পালা 2 আৰু 3 কুৱেশ্যন নম্বৰ 2 আৰু 3 গুটেকেটা কৰি দিয়া অংক বুজি পালা আৰু লগতে মোৰ ভিডিওটো লাইক কৰিবা আৰু যিমান পাৰা শেয়াৰ কৰিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা